সম্ভৱতঃ মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ কঠিন কামটো এই মুহূৰ্তত সন্মুখত আহিছে। ঠিক আগুৱাই যোৱাৰ আগতে চৌধুৰী ছাৰৰ চৰণ বন্দন কৰি মই আশীৰ্বাদ বিচাৰিছোঁ। ছাৰ এবাৰ হাতখন দাঙি আশীৰ্বাদ দিয়ক। কঠিন কামটো এইটোৱে হৈছে যে এফালে গুৰু আৰু এফালে ছাত্ৰ ছাত্ৰী যেতিয়া থাকে, তাত ভাষণ দিবলৈ যেতিয়া ওলোৱা যায়, তেতিয়া হংস মধ্যে বগু যথা শ্বেত হংসৰ ৰাজসভাত বগলী থিয় হ'লে যেনেকুৱা হয়, মোৰ অৱস্থাটো বৰ্তমান তেনেকুৱা হৈছে। তথাপি অভিজ্ঞতা মই শ্বেয়াৰ কৰিব বিচাৰিছোঁ। একাডেমিক্স হিচাপে, ছাত্ৰ হিচাপে মই ভাল নাছিল, কিন্তু অভিজ্ঞতা হৈছে। আৰু তাৰ ভিতৰত মোৰ সামাজিক জীৱনৰ যিটো অভিজ্ঞতা, প্ৰায় 42 বছৰৰ অভিজ্ঞতা। আৰু এই 42 বছৰৰ অভিজ্ঞতাটো মই ছাত্ৰ জীৱনৰ পৰা হিচাপ কৰোঁ। এইকাৰণে মই তৃতীয় শ্ৰেণীত থাকোঁতে এটা মন্ত্ৰী পদত অধিষ্ঠিত হৈছিলোঁ। আৰু সেই মন্ত্ৰী পদটো বৰ শক্তিশালী পদ আছিলে আমাৰ সময়ত, ছাৰেও জানিব। আৰু সেইটো আছিলে মোৰ চাফাই মন্ত্ৰী। তাৰপিছত মই প্ৰধানমন্ত্ৰী হৈছিলোঁ মোৰ এল পি স্কুলখনত। তেতিয়া মই অনুভৱ কৰা নাছিলোঁ, আজি অনুভৱ কৰোঁ যে এই যে চাফাই মন্ত্ৰী, প্ৰধানমন্ত্ৰী স্কুলত মোক সাংঘাতিক শিক্ষা দি পঠিয়াইছে। মই ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে কৈছোঁ, তেতিয়া মোৰ দায়িত্ব আছিলে মই ঘৰৰ পৰা সোনকালে আহিব লাগে আৰু গোটেই স্কুলখনৰ যিখন ফিল্ড আছিলে, ফিল্ডখনত মই ঝাৰু দিব লাগে। সেইটো চাফাই মন্ত্ৰীৰ কাম আছিলে। আৰু মই যদি নকৰোঁ, তেতিয়া মোৰ চাফাই মন্ত্ৰীৰ পদটো বৰ বেয়া ধৰণে ক্ষতিগ্ৰস্ত হয়, চকীৰ কাৰণে হাহাকাৰ লাগি থাকে। আৰু চাফাই মন্ত্ৰীৰ পদটো মোৰ খুব ভালকৈ মই নিয়াৰিকৈ চলাইছিলোঁ কাৰণে মই প্ৰধানমন্ত্ৰী হৈছিলোঁ। কলেজত গৈ মই সাধাৰণ সম্পাদকৰ দায়িত্ব লৈছিলোঁ, ছাত্ৰ সন্থাৰ কিছু কামত দায়িত্ব লৈছিলোঁ। তাৰপিছত তেতিয়াৰ পৰাই মই আবৃত্তিৰ লগত জড়িত, অলপ নাটক কৰিছোঁ, সামাজিক কাম তেতিয়াৰ পৰাই কৰি আহিছোঁ। কিন্তু অভিজ্ঞতাটো মোৰ এইটোৱেই হৈছে, বিদ্যা দদাতি বিনয়ম, বিদ্যাই মানুহক বিনয়ী কৰি তোলে। আৰু মোৰ 42 বছৰ, মই বৰ্তমান প্ৰায় 52 ইয়াৰ্ছ চলি আছে। আৰু 42 বছৰৰ সামাজিক জীৱনত মই আটাইতকৈ বিনয়ী ব্যক্তি এজন দেখিছোঁ, আৰু সেইজন আজি আমাৰ সন্মুখত উপবিষ্ট হৈ আছে। মোৰ 42 বছৰৰ জীৱনত তেওঁতকৈ বিনয়ী ব্যক্তি মই কাকো দেখা নাই। আৰু সেইকাৰণে মই তেওঁৰ চৰণ বন্দন কৰিব বিচাৰোঁ। বিদ্যা দদাতি বিনয়ম, বিনয়ী স্বভাৱে কি আনে? বিনয়াদ আতি পাত্ৰতাম, বিনয়ী স্বভাৱে মানুহক পাত্ৰ কৰি তোলে। পাত্ৰ মানে সক্ষমতা প্ৰদান কৰে। পাত্ৰতাত ধনমাপ্নোতি, ধনাত ধৰ্মম যথা সুখম। আৰু সেই যিটো আমি সক্ষম হওঁ, সক্ষমতাৰে আমি দুটা ধৰণৰ ধন আহৰণ কৰোঁ। এটা হৈছে আমাৰ মনত, আমাৰ শৰীৰত আমি সংস্কাৰ সাধন কৰোঁ, যিটো গীতাত ভগৱানে ক্ষেত্ৰ আৰু ক্ষেত্ৰজ্ঞ বুলি অভিহিত কৰিছে। আমাৰ শৰীৰটো হৈছে এটা ক্ষেত্ৰ, আৰু ছাৰসকলে যিমানবোৰ শিক্ষা আমাক দিছে, সেই ক্ষেত্ৰত আমি ক্ষেত্ৰজ্ঞ হিচাপে, অৰ্থাৎ শৰীৰত আমি যি সংস্কাৰ শিকোঁ, সেই সংস্কাৰটো আমি য'তেই থিয় হওঁ তাতে আমি একো নোহোৱাকৈ আমাৰ চৰিত্ৰটো প্ৰকাশ কৰিব পাৰোঁ। এইটো হৈছে ধন। লগত আৰু এটা ধন লাগে, যিটো অৰ্থ। অৰ্থকো সংস্কৃতত এই ধন বুলিয়েই কৈছে। বিদ্যা দদাতি বিনয়ম, বিনয়াত আতি পাত্ৰতাম, পাত্ৰতাত ধনমাপ্নোতি, ধনাত ধৰ্মম যথা সুখম। আৰু তাৰ দ্বাৰা আমাক ধৰ্মৰ দ্বাৰা নিৰ্দিষ্ট কৰা কামবোৰ কৰিবৰ কাৰণে প্ৰেৰণা দিয়ে, আৰু আমি সক্ষম হওঁ, যাৰ দ্বাৰা এখন সমাজ সুন্দৰ হয়। মই সামাজিক কামৰ লগত জড়িত। চাকৰি হিচাপে মই ব্যক্তিগত চাকৰি কৰোঁ, কিন্তু সংস্কাৰ হিচাপে এইখিনি মই আগুৱাই লৈ যাওঁ। বহু সময় ধৰি আমি প্ৰশ্নৰ উত্তৰত আহিছোঁ। মই ছাত্ৰ ছাত্ৰীসকলক আকৌ এবাৰ কওঁ, প্ৰশ্ন কৰিব লাগে।
যি মনত আহে তাকেই প্ৰশ্ন কৰিব লাগে। এটা প্ৰশ্নৰ দ্বাৰা এখন গ্ৰন্থৰ সৃষ্টি হৈছিলে আৰু সেই গ্ৰন্থখন বৰ্তমান বিশ্বৰ 90খন দেশৰ বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰম হয়। আৰু সেই গ্ৰন্থখন কি জানেনে? শ্ৰীমদ ভাগৱত গীতা। আৰু সেই গ্ৰন্থখনৰ যিটো প্ৰথম শ্লোক সেইটো হৈছে এটা প্ৰশ্ন। আৰু সেই প্ৰশ্নটো এজন অন্ধ মানুহে কৰিছে। জানেনে? ধৰ্ম ক্ষেত্ৰে কুৰুক্ষেত্ৰে সমাবেতা যজুৎসৱা মামকা পাণ্ডবা শৈব কিমকুৰ্বত সঞ্জয়। ধৃতৰাষ্ট্ৰ এজন অন্ধ ব্যক্তি আছিলে। তেওঁৰ সেই প্ৰশ্নটোৰ উত্তৰ দিবলৈ গৈ সঞ্জয়ে সমস্ত মহাভাৰতখন দেখুৱাই দিছিলে, যাৰ দ্বাৰা 700 শ্লোকৰ এখন গীতাৰ সৃষ্টি হৈছিলে। আৰু সেই গীতাখনে বৰ্তমান ভাৰতীয় সমাজ ব্যৱস্থাত আপুনি যিয়ে বিচাৰে এটা পাঠ তিয়াই লওক, আপুনি সমাজখনৰ কাৰণে বিচৰা বস্তুটো, নিজৰ কাৰণে বিচৰা বস্তুটো পোৱা যায়। মই ছাত্ৰ ছাত্ৰীসকলক মই ক'ব বিচাৰিছোঁ, বহুত ইণ্টাৰেক্টিভ ছেশ্যন হৈ গৈছে, কিন্তু প্ৰশ্ন সুধিবলৈ ইমান ভয় কিয়? উঠি আহিব লাগে। একদম ছাৰৰ দৰে এজন ব্যক্তি য'ত সন্মুখত থিয় হৈ আছে, তেওঁক প্ৰশ্নৰে ব্যতিব্যস্ত কৰি দিব লাগে। মই আগলৈ দিহা দিছোঁ, এনেকুৱা ব্যক্তি যেতিয়া থাকিব তেওঁলোকক ব্যতিব্যস্ত কৰি দিব লাগে ছাত্ৰ ছাত্ৰীসকলে প্ৰশ্ন সুধি। প্ৰশ্ন সুধিলে প্ৰশ্নৰ উত্তৰ দিব। প্ৰশ্ন য'ত শেষ হ'ব, উত্তৰ য'ত শেষ হ'ব, তাতে জ্ঞান প্ৰাপ্তি সম্পূৰ্ণ হ'ব। হয়নে কওকচোন? হয়নে নহয়? প্ৰশ্ন য'ত শেষ হ'ব, তাৰমানে আমি এইটো বুজিম যে জ্ঞান প্ৰাপ্তি ইয়াতে সম্পূৰ্ণ হ'ল। কিন্তু জ্ঞান প্ৰাপ্তিটো সম্পূৰ্ণ হোৱা বস্তু নহয়। মই দুজনমান মহামনীষীৰ অকণমান এক দুই লাইন ক'বলৈ চেষ্টা কৰিছোঁ, খুব বেছি সময় নলওঁ। মই জানো মই বক্তব্য দিয়া মানুহ নহয়। এজন ব্যক্তি মাত্ৰ 30 বছৰ বয়সত ভাৰতৰ পৰা সুদূৰ আমেৰিকালৈকে গৈ বিশ্ব ধৰ্ম সভাত যেতিয়া থিয় হৈছিলে, সেই থিয় হোৱাৰ 1.5 মাহ আগলৈকে তেখেতক অপমান কৰিছিলে তাতে। কিন্তু তেওঁ যেতিয়া বিশ্ব ধৰ্ম সভাত চিকাগোত থিয় হৈছিলে আৰু থিয় হোৱাৰ সময়ত 7,000 ধৰ্মজ্ঞ ব্যক্তিয়ে এইটোৱে প্ৰশ্ন কৰিছিলে যে ভাৰতত এজনে ব্যক্তি আছেনে ধৰ্ম জনা, তাকো 30 বছৰ বয়স, এজন যুৱক। তোমালোক যুৱক, আজি মই সেইকাৰণে কৈছোঁ। আৰু তেওঁ যেতিয়া থিয় হৈছিলে, থিয় হৈ যেতিয়া তেওঁ প্ৰথম 5টা শব্দ কৈছিলে, 5টা শব্দ, এই 5টা শব্দৰে তেওঁ সমগ্ৰ বিশ্বক বুজাই দিছিলে যে ভাৰতবৰ্ষৰ পৰা যোৱা প্ৰত্যেকজন যুৱক কিমান শক্তিশালী। Sisters and brothers of America. আৰু এই 5টা শব্দ কোৱাৰ লগে লগে সমগ্ৰ ধৰ্ম সভাত থকা 7,000 মানুহে 2.5 মিনিট সময় ধৰি থিয় হৈ তেওঁক হাত চাপৰিৰে এনেকুৱাকৈ অভিবাদন কৰিছিলে, যিটো আজিৰ পৰা 1893 চনৰ ঘটনা। সম্ভৱতঃ আজিৰ পৰা প্ৰায় 130 বছৰ আগতে ভাৰতৰ গুণগান তাতেৰে হাত চাপৰিৰে গুণগান বাজি উঠিছিলে এজন 30 বছৰীয়া ব্যক্তিয়ে। গতিকে যুৱকসকল, অফুৰন্ত সম্ভাৱনাৰ প্ৰতীক তোমালোক। ছোৱালীসকল, অফুৰন্ত সম্ভাৱনাৰ প্ৰতীক। কিন্তু সংস্কাৰ শিকি লোৱাটো আমাৰ নিজৰ কথা। সংস্কাৰ ক'ৰ পৰা শিকিম? বৰ ডাঙৰ প্ৰশ্ন। সংস্কাৰ শিকিবৰ কাৰণে আমি 3টা বিষয় গুৰুত্ব দিব লাগে। এটা হৈছে ভক্তি, এটা হৈছে কৰ্ম, আৰু এটা হৈছে ত্যাগ। ভক্তি, কৰ্ম, ত্যাগ, এই 3টা বস্তু যদি আমি সমাহাৰ কৰি লওঁ, ভক্তিয়ে মানুহক বিনয়ী কৰি তোলে, ভক্তিয়ে মানুহৰ সমৰ্পণৰ ভাৱ সৃষ্টি কৰে। আৰু সেইকাৰণে ভক্তিৰ প্ৰয়োজন। ভক্তি কাক কৰিব? ভগৱানক। হয়, ভগৱানক। কিন্তু ভগৱানৰ স্বৰূপ কোন? ভগৱানৰ স্বৰূপ ভগৱানে নিজে কৈ থৈ গৈছে, ময়ে বেদ যজ্ঞ মন্ত্ৰ অগ্নি ঘিউ আহুতি।
মই তৰ্পণ পিতৃপুৰুষ গুৰু আৰু মাতৃ এই যে তিনিজন ব্যক্তিৰ নাম কৈছে পিতৃপুৰুষ দেউতাৰ পূৰ্বপুৰুষ বা দেউতাৰ সমনীয় ব্যক্তিসকল পিতৃপুৰুষ গুৰু সন্মুখত বহি আছে আৰু মাতৃ এই তিনিজন ব্যক্তিয়ে যিখিনি কথা শিকাব সেইখিনি যদি সংস্কাৰ সাধন কৰি নিজৰ শৰীৰটো মনটো হৃদয়খন যদি সংশোধন কৰি লোৱা যায় তেতিয়াহ'লে যদি থিয় হোৱা যাব তাতেই তাৰ প্ৰস্ফুৰিত এক ৰূপ দেখা পোৱা যাব আৰু সেইকাৰণে এই তিনিজন ব্যক্তিক এনেকুৱা শ্ৰদ্ধা কৰিব লাগে এনেকুৱা ভক্তি কৰিব লাগে এনেকুৱা তপস্যা তেওঁলোকৰ কাৰণে কৰিব লাগে যি তপস্যাই হৃদয়খন একদম উজ্বলাই তোলে পোহৰ কৰি তোলে মই বেছি উপদেশ দিব নোৱাৰোঁ এইখিনি এইকাৰণে কৈছোঁ যে যুৱকসকল যুৱতীসকলৰ সন্মুখত ভাষণ দিলে কষ্টকৰ এইকাৰণে হয় যিয়ে ইয়াতে থিয় হৈ ভাষণ দিব তেওঁলোক আদৰ্শ হৈ পৰে তেওঁলোকে যিয়ে ক'ব সেইখিনি তেওঁলোকে হয়তো ইনকালকেট কৰিবৰ কাৰণে চেষ্টা কৰিব গতিকে এই তিনিটা বস্তু মনত ৰখাটো দৰকাৰ ভক্তি কৰ্মৰ বিষয়ে ইতিমধ্যে চাই দিছে যে পঢ়িবই লাগিব ছাত্ৰানাং অধ্যয়নং তপ ছাত্ৰসকলে যদি নপঢ়ে ছাত্ৰসকলে যদি অধ্যয়নক তপস্যা হিচাপে নলয় তেতিয়াহ'লে নোৱাৰিব ছাৰে তেওঁৰ কবিতাত এটা শব্দ লগাইছে সাংঘাতিক শব্দ এটা লগাইছে একলব্যৰ সাধনা ছাৰ এইটো একলব্যৰ সাধনা নেকি একলব্য প্ৰস্তুতি তেওঁৰ কবিতাত ভূপেন হাজৰিকাই লিখিছে একলব্যৰ প্ৰস্তুতি কেনেকুৱা আছিলে একলব্যই গুৰু বিচাৰি পোৱা নাছিলে আৰু দ্ৰোণাচাৰ্যৰ প্ৰতিমূৰ্তি সাজি লৈ সেই প্ৰতিমূৰ্তিৰ পৰা নিৰ্দেশ লৈছিলে আৰু তাৰপিছত ধনুৰ বিদ্যা শিকিছিলে পিছত একলব্যৰ আঙুলিটো কাটি লৈ গৈছিলে বাৰু সেইটো পিছৰ কথা কিন্তু একলব্যৰ প্ৰস্তুতিৰে যদি আমি সাধনা কৰোঁ সেই সাধনা কেতিয়াও নিষ্ফল হ'বই নোৱাৰে নিষ্ফল কেতিয়াও হ'ব নোৱাৰে ৰামানুজন মৃত্যু হৈছিলে মাত্ৰ সম্ভৱতঃ 33 বছৰ বয়সত হয়নে 33 ইয়াৰ্ছ মোতকৈও 20 বছৰ আগতেই ক'ব লাগিলে ঢুকাই গৈছে কিন্তু ৰামানুজনৰ নামটো বিখ্যাত কিয় সাধনা হয়নে আজি স্বামী বিবেকানন্দৰ মৃত্যু 39ত হৈছে বিখ্যাত কিয় সাধনা ৰূপপুৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ যি সৃষ্টিৰাজি এই সৃষ্টিৰাজি মাত্ৰ 47 বছৰ বয়সৰ ভিতৰতে ইমানখিনি সৃষ্টি কৰিছে যে গোটেই অসমখনে তেওঁক আজি তেওঁৰ সাধনাক আজি সকলো সময়তে উচ্চাৰণ কৰিব বিচাৰে আমি জ্যোতিপ্ৰসাদৰ কবিতা আবৃত্তি কৰি আমি আজি ৰাতিপুৱা ছাৰৰ লগত কথা হৈছে তেওঁ এই শব্দবোৰ যেনে সমুদ্ৰ মন্থন কৰি যেনেকৈ অমৃত উলিয়াইছিলে ঠিক তেনেকৈ তেওঁ মন্থন কৰি তেওঁ অসমীয়া শব্দবোৰ উলিয়াই আনিছে সেইটো সময়ত আমাৰ ডিক্সনাৰীও নাছিলে ভাল এখন ডিক্সনাৰী নাছিলে আমাৰতো ডিক্সনাৰী ইংৰাজীৰে আহি বনাইছে অসমীয়া অভিধান গতিকে তেওঁ 48 ইয়াৰ্ছতো মানুহজনে ঢুকাই গৈছে এই যে সাধনা এই সাধনা হৈছে আমাৰ আটাইতকৈ ডাঙৰ উদ্দেশ্য ভক্তি কৰ্ম আৰু ত্যাগ কৰিব লাগিব আলস্যৰ ভাৱে মানুহক সাংঘাতিক ধৰণে বেয়া কৰি পেলাই সেইকাৰণে আলস্যৰ ভাৱ ত্যাগ কৰিব লাগিব পঢ়া সময়ত আৰু বাকী যদি সাধনা ঠিক হয় তেতিয়াহ'লে সফল হ'বৰ কাৰণে মানুহৰ কেতিয়াও অসুবিধা নহয় দীঘলীয়া নকৰোঁ বক্তব্য হিচাপে ইমানখিনিয়ে ৰাখিছোঁ আপুনি মই কবিতা আবৃত্তি কৰোঁ গতিকে এতিয়া আবৃত্তি শুনাই মই আপোনালোকৰ পৰা মেলানি লাগে মই জানো বৰ আমনি পাইছে কি কবিতা শুনিব অসমীয়া ডেকাৰ উক্তিসকলে জানে নেকি জানেনে তোমালোকে জানানে মাহঁত জানা কোনোবাই জানেনে উঠাচোন হাত উঠোৱা অসমীয়া ডেকাৰ উক্তি অসমীয়া ছোৱালীৰ উক্তি জানে নেকি অসমীয়া ডেকাৰ উক্তি কোনোবাই জানে নেকি ইফালে একমাত্ৰ দেও জানে বাইদেউ জানে শুনিব মই অসমীয়া ডেকাৰ উক্তিটো শুনাই মই